মৰ্নিং আজি সুবনশিৰি নদী দেখুৱাবলৈ গৈ আছো তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ এইটো এটা বহুত ডাঙৰ পুখুৰী ইয়াত বহুত ডাঙৰ মাছ ওলাই ইয়াত এটা মাছে এটা মানুহৰ সমান ইমান ডাঙৰ মাছ হয় এয়া চাওক টাৱাৰ একেলগতে ইয়াত দুটা আছে আৰু ইফালেও এটা আছে টাৱাৰ ইয়াত চাওক এটা জিঅ' ইফালেতে এয়াৰটেল 3G একে ঘৰতে আছে তিনিটা এয়া চাওক 3 নম্বৰটো টাৱাৰ এইটো এয়াৰটেল 4G এইবোৰ ঘৰে ধৰি থৈছে এয়া আমি আহি পাই গ'লো সুবনশিৰি নদী এয়া সুবনশিৰি নদী পাৰৰ ওচৰত এজোপা বগৰী গছ আমি আহি পাই গ'লো চাওক এইবিলাক খৰি চৰি উঠাই দিছে নদীখন পানী আহি আছে পানী বৰ বেছি এটা নাই এইখন নাও এয়া চাওক এয়া চাওক সুবনশিৰি ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে সবাতোতকৈ ডাঙৰ উপনৈ এইখনে হৈছে সুবনশিৰি নদী এয়া আপোনালোকে মাজতে এইটো দ্বীপহে মাজত থকাটো এইটো পাৰ নহয় এফালে যিমান আছে নদীখন সেইফালেও সিমান সমানেই আছে এইটো মাজতে এটা দ্বীপলৈকীয়া হৈ গৈছে মাটি দ্বীপ সেইটো সমানেই আছে এইবিলাক বান শিলে দি থৈছে তাৰপিছত টিউব বান দি থৈছে এইফালে আছে শিলৰ বান টিউব বান এইবিলাক ৰ'ব তললৈ গৈ দেখুৱাই আছো ভালদৰে টিউব বান এয়া চাওক পানী এয়া তললৈ নামি আহিছো ইয়াত গৰু চৰু চোৱাহি হয় পাৰত এইবোৰ কাঠ ধৰি থৈছে এইবিলাক কাঠ ধৰি থৈছে এইখন চাওক ইয়াত তলৰ পৰা দেখাইছো তললৈ নামি আহিলো এইবিলাক কাঠ এইখন নাও চাওক এয়া পানী পুখুৰীখন মাজতে অকণমানকৈ দীঘলীয়াকৈ যিডাল আৰ্চৰ দৰে দেখিছে সেইখন হৈছে সুবনশিৰি নদীৰ ওপৰত থকা দলংখন এয়া থাম্বনেইলৰ কাৰণে ফটোকপি উঠি দিলোঁ এনেকৈ ঘৰলৈ ৰাওনা হ'লোঁ।